মই পৰি অসমীয়া পাকঘৰ। কি খবৰ সকলোৰে ভালনে? মই বৰ্তমান ঠিকে আছোঁ আৰু বহুত দিন ভিডিঅ' দিয়া নাই আৰু মই যে কৈছিলোঁ বস্তু বাহানি বান্ধি আছিলোঁ ফুৰিবলৈ নাযাওঁ বুলি। ফুৰিবলৈ যোৱা নাই বাৰু, আমি মানে যিহেতু তিনিচুকীয়াত আমি ৰেণ্টত থাকোঁ ইয়াত, আৰু সেইকাৰণে আমি এতিয়া কাষৰ ৰুমটোলৈ মানে শ্বিফ্ট কৰিছিলোঁ। একদম কাষতে লাগি থকা ৰুমটো খালী হৈছিলে, আমি এইটো পাৰ্টলৈ আহিলোঁ এতিয়া। আৰু তাকে কৈ দিওঁ মই ভাবিছিলোঁ আপোনালোকৰ আগত, যিহেতু আমি ইয়াত থকা এতিয়া 3 বছৰেই হ'ল। যিহেতু মিষ্টাৰে ইয়াতে জব কৰে, ডিগবৈৰ পৰা অহা যোৱা কৰিবলৈ দিগদাৰ হয় আৰু ৰাতি হৈ যায়, যিহেতু টেলিকম ছফ্টৱেৰত কাম কৰে। আৰু আগতেতো বহুত দেৰিলৈকে হৈছিলে, এতিয়া লকডাউন কাৰণেহে আৰু অলপ সোনকালে হেৰি হয়। আহকচোন চাওঁ আমাৰ ৰুমটো কেনেকুৱা। বৰ বিশেষ একো নাই কৰা, মই যেন তেন থৈছোঁ আৰু, খালি কেনেকুৱা লাগিছে ক'ব। এখন টেবুল আৰু এখন চকী আছে ইয়াত মানে কাম বন কৰিবৰ কাৰণে। আৰু এইজনী হৈছে মোৰ ভণ্টি, ফটোখন ইয়াত আছে। এইটো আমাৰ কেকত অহা ইয়াতে লগাই থৈ গৈছে আমাৰ ফটো। এইভাগেই থৈছোঁ আৰু বিচনাখন মানে ভালকৈ নাই থোৱা, সেইকাৰণে মই দেখাব খুজিছিলোঁ। আৰু এইফালে বস্তুৱেই, আৰু এইফালে ওলাই বলক যাম। এইটো হৈছে আগফালৰ ৰুম, বৰ বিশেষ একো নাই। এয়া প্ৰথম সোমাই আহিয়ে এনেকৈ কৰি সজাই ৰাখিছোঁ। এয়া বৰ বিশেষ একো কৰা নাই এতিয়ালৈকে মই। আৰু এইটো আমাৰ ৰাস্তা, আগৰ ৰুমটো কি হয়, আমাৰ ৱালখন এইটো ৰুমেই আছিলে আগৰটো। এইফালে ৰাস্তাটো এতিয়া মানে অকণমান বাৰাণ্ডাৰ নিচিনা আছে আৰু সেয়াই, চেঞ্জ বেলেগ একো নাই। আৰু মই মৰম লগা টিকলু মিকলু ফুলকেইটা ইয়াতে ৰাখি থৈছোঁ। আৰু এয়া গণেশা, এয়া এজনা বুদ্ধ হয় মূৰ্তি। এয়া আমি য'ত ৰেণ্টত আছোঁ, আমাৰ মালিকনী বাইদেৱে দিছিলে। এইটো তেওঁ ৰাজস্থানৰ পৰা আনিছিলে, এইটো তেওঁ বমডিলা গৈছিলে তাৰ পৰা আনিছিলে। এতিয়া মই ইয়াতে এনেকৈ কৰি ৰাখিছোঁ। আৰু এয়া আমি শ্বিলং যাওঁতে আনিছিলোঁ। আৰু এয়া এখন কামাখ্যা মন্দিৰৰ হয়। আৰু এনেকৈ কৰি ৰাখিছোঁ। আৰু মেইন দৰ্জা এখন খুলিব লাগিব আগফালে দিয়া মতে। আগতে আমি সেইটো পাৰ্টত আছিলোঁ। এইফালেদি ওপৰলৈ উঠি আহি এখন দৰ্জাখন বন্ধ কৰি দিছোঁ, যিহেতু তাত মিস্ত্ৰী লাগিয়ে আছে, কাম কৰি আছে। আৰু এনেকৈ আহি সোমাই আহি এইফালে এটা ৰুম, আৰু এইফালে আছে কিটচেন। এয়া মই বৰ বিশেষ একো কৰা নাই দেই, এনেই দেখাইহে দিছোঁ আপোনালোকক কেনেকৈ থৈছোঁ। এখন যি টি হৈ আছে আৰু দেখাই দিছোঁ খালি আপোনালোকক। এয়া আৰু এয়া মোৰ থাপনাখন, ঢাৰি ইয়াতে ৰাখিছোঁ। টিভিটো ইয়াত আছে। আৰু এইবিলাক ফটোবিলাক লগোৱাবই পৰা নাই, লগাব লাগিব। এটা বেচিন আছে আৰু এইটো এডোখৰতে ৰাখিছোঁ। আৰু এইফালে আমাৰ কাপোৰ মেলি থৈছোঁ। পিছফালে এখন বেলকনি আছে, দেখিছে। এইফালে কাপোৰ আমাৰ, আৰু এইফালে মই তুলসী বেলিটো আগতে সিফালে আছিলোঁ, এতিয়া এইফালে। শনিবাৰ কাইলৈ যিহেতু দেওবাৰ, লকডাউন বুলি সিহঁতিও আহিব পৰা নাই। সেইকাৰণে আজি বনোৱা হৈ গ'ল। পিছে মই বনোৱা নাই, বৌয়ে বনাইছে। মই বনাব নাজানো ভালকৈ। নতুনখিনি এবাৰ খাই দিয়ক। আৰু হাজবেণ্ডে খাই ভাল পায়। কেনেকুৱা হৈছে? বৌয়ে বনাইছে, বৌৰ ৰেচিপি এইটো। ৰেচিপিটো কেতিয়াবা বৌয়ে দিলে শ্বেয়াৰ কৰি দিম বাৰু মই ইয়াত। কেনেকুৱা লাগিছে ক'ব মোৰ ভিডিঅ'টো চাই। শেষলৈকে চাব, স্কিপ নকৰাকৈ আপোনালোকে। ভালকৈ ধৰিবা। ভিডিঅ' কাম কৰি বিচাৰি থৈ লোৱা। আছে মাছ বইল, কেৰাহীত ৰেডি কৰি থৈছে। খুন্দনা, নহৰু, আদা খুন্দি লৈছে। মাছ বইলত কি কি দিছে, বিলাহী দিছে, পিঁয়াজ, কেঁচা জলকীয়া, মিঠাতেল
আৰু কি দিছা? এয়া আদা ৰচুন আৰু এইফালে বিলাহী আৰু কেঁচা মিঠাতেল দিছে। আৰু এইফালে মই বনাই আছোঁ ইয়াত চিকেন। হ'বই আৰু ভাজিছোঁহে বাৰু এতিয়া মছলা দি মেলি। চুমিবোৰ বইল মাছ হৈ গৈছে আৰু দেখিবলৈতো কালাৰটো বিৰাটেই ধুনীয়া আহিছে। আৰু মোৰো দেখি এতিয়া খাম যেন লাগি গৈছে আৰু কালাৰটো বিৰাট ধুনীয়া হৈছে। আৰু মইতো বনোৱা নাই, আজিয়ে ফাৰ্ষ্ট টাইম মৌচুমীবাই বনাইছে আৰু ইয়াতে খাই চাম কেনেকুৱা হয়। মই তাইক পিছে নাখাওঁ বুলি কৈছিলোঁ বইল কাৰণে। এতিয়াতো কালাৰটো দেখি খাম খাম লাগিছে, গোন্ধটো বিৰাটেই ধুনীয়া হৈছে। আৰু খৰিচা সিহঁতি লৈ আহিছিলে, খৰিচাও দিছে ইয়াত। চুমিবোৰ মটন হৈ গ'ল। কেনেকুৱা হৈছে জনাবচোন কালাৰটো। আৰু মই আমাৰ এই নতুন ৰুমটোলৈ অহাৰ পিছত এয়া মটন ফাৰ্ষ্ট টাইম বনোৱা হৈছে আমাৰ কিটচেনত। আৰু কেনেকুৱা লাগিছে জনাব আপোনালোকে। কালাৰটোতো বিৰাটেই ধুনীয়া আহিছে। মই যিহেতু বনাব নাজানো আৰু মই ট্ৰাই কৰি তেনেকৈ চোৱাও নাই। আৰু এইখিনিতো বিৰাটেই ধুনীয়া হৈছে। কেনেকুৱা হৈছে খালি ক'ব আপোনালোকে। আৰু চাই থাকিব ভিডিঅ'টো। ধুনীয়া আহিছে। হেলিকপ্টাৰ চাইছোঁ বাৰু। ড্ৰোন নাথাকিলে এনেকৈ এয়াৰপৰ্ট तुला आराम से तुला